নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো এতিয়া বনাবলৈ লৈছো মই এটা ৰেচিপি যেটো ৰেচিপি আপোনালোক সকলোৱে জানে কিন্তু হলেও এবাৰ ট্ৰাই কৰি চাব মোৰ ষ্টাইলত আৰু ৰেচিপিটো হৈছে সুজিৰ হালৱা তেনেহলে চাও আহক মইনো কেনেদৰে বনাও সুজিৰ হালৱা সুজিৰ হালৱাৰ বাবে মই লৈছো এয়া সুজি এক বাটি চেনি ৰিফাইন অইল আৰু এয়া অলপ গাখীৰত কেশৰ তিয়াই লৈছো মই আৰু এইফালে লৈছো দুটামান ড্ৰাই ফ্ৰুটস কাজু বাদাম আৰু আলমণ্ড বাদাম যেটোক আমি কাঠ বাদাম বুলি কওঁ আৰু এইফালে লং ইলাইচি আৰু এটা লৈছো আমি গৰু ঘিউ অন্নপূৰ্ণা ঘি যেটো আমি কিনিবলৈ পাওঁ এতিয়া আমি বনাম কেৰাহীখন গৰম হৈছে এয়া প্ৰথমে শুকান কেৰাহীত আমি সুজিখিনি ভাজি লম সুজিখিনি আমি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে অকমান ৰঙচুৱা নহয় অকমান ৰঙচুৱা কৰালৈকে আমি সুজিখিনি ভাজি লম সুজিখিনি প্ৰায় ৰঙচুৱা হৈছে আপোনালোকে মন কৰিব পাৰিছে এতিয়া আমি এইখিনি উলিয়াই থৈ লম সুজিখিনি উলিয়াই থলো আৰু একেখন কেৰাহীতে আমি এই বাটিটোৰে ৰিফাইনখিনি দি দিম আপোনালোকে ঘিউৰ লগতো বনাব পাৰে মই ৰিফাইনে বনাইছো ড্ৰাই ফ্ৰুটছখিনি অলপ ভাজি লম ইয়াত আপোনালোকে কিসমিসও দিব পাৰে মই কিসমিসটো খাই বেয়া পাওঁ কাৰণে দিয়া নাই এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি লম ইয়াত আমাৰ বাদামখিনি ভজা হৈ গ'ল এতিয়া উলিয়াই লৈছোঁ এইখিনি আমি সৰু সৰুকৈ কাটি ল'ম পাছত আমি সুজিৰ ওপৰত দি দিম এতিয়া আমি একেখিনি তেলতে এই সুজিখিনি দি দিম দেখিছেনে মই তেল অকমান সৰহকৈ দিছোঁ তেল বা ঘিউ অকমান সৰহকৈ দিলে সুজিখিনি খাবলৈ ভাল হয় আপোনালোকে চাই থাকিব কেনেকুৱা হৈ যায় পাছত এতিয়া মই ইয়াত এই চেনি দিছোঁ মই একে ধৰণৰ বাটি ইউজ কৰিছোঁ দেখিছেনে সমান সাইজৰ গোটেইখিনি সমান লৈছোঁ মই ইয়াত আপোনালোকে তেজপাতো দিব পাৰে গোন্ধটোৰ বাবে ধুনীয়া আহিব মই লং ইলাইচি দিম ইয়াত অকণমান দেৰিকৈ দিম এতিয়া লং ইলাইচি দুটামান দি দিছোঁ পানী দি দিম এতিয়া আমি পানী দি সুজিখিনি এনেদৰে লৰাই থাকিম আৰু অকণমান শুকোৱা যেন লাগিলে আমি ড্ৰাই ফ্ৰুটছখিনি দি দিম সুজিত আমি পানী দিয়াৰ লগে লগে সুজিখিনি আমাৰ ফুলি যায় আৰু অলপ বেছি হৈ যায় সেইবাবে আপোনালোকে চাই ল'ব বেছিকৈও দি নাপাব কাৰণ পানী দিয়াৰ লগে লগে সুজিটো অলপ ফুলি যায় আৰু বেছি হৈ যায় ধুনীয়া ডাঠ হৈ আহিছে দেখিছেনে কম গেছত একেবাৰে শান্তিৰে মানে লাহে লাহে বনাই থাকিব খৰখেদা নকৰিব লাহে ধীৰে বনাই ইমান সুজিখিনি খাবলৈ ভাল হয় এতিয়া বাদামখিনি মানে আমাৰ ড্ৰাই ফ্ৰুটছখিনি এতিয়া দি দিছোঁ আৰু অকণমান থৈছোঁ অলপ পাছত দি দিছোঁ ঘিউ 1 চামুচ দি দিছোঁ ধুনীয়া ঘিউ ঘিউ বনাব গোন্ধটো লৈ একেবাৰে খাওঁ খাওঁ লাগিব এতিয়া আমি গাখীৰত অকণমান কেশৰ তিয়াই থৈছিলোঁ এতিয়া এই গাখীৰখিনি আমি ইয়াত দি দিম এতিয়া সুজি দেখিছে ই ধুনীয়া তেল তেল হৈ গৈছে আৰু চুই চাব একেবাৰে এটা এটা যেন হৈ গৈছে আমি যে হিচাপ কৰিব পাৰিম চুজিকেইটা তেনেদৰে এটা এটা হৈ গৈছে আমাৰ মানে আমাৰ চুজি প্ৰায় ৰেডি আৰু অকণমান আমি লৰালে অকণমান তাৰপিছতে আমাৰ চুজি ৰেডি হৈ যাব চুজিৰ হালৱা আগলৈ আহা এই চুজিখিনি প্ৰায় হৈ গ'ল আমাৰ চুজিৰ হালৱা এতিয়া আমি এনেদৰে থৈ দিম অকণমান তেল তেল হৈ থাকোঁতে অলপ ভিজা ভিজা কাৰণ চুজিখিনি থৈ দিওঁতে আকৌ শুকাই যাব সেইবাবে অকণমান তেল তেল ভিজা ভিজা হৈ থাকোঁতে আমি চুজিখিনি থৈ দিম এতিয়া আমি গেছটো অফ কৰি দিলোঁ আমাৰ চুজি হালৱা ৰেডি হৈ গ'ল
পুৰি দুখন বনাই লওঁ মোৰ ধুনীয়া চুজি হালোৱাৰ লগত খাবলৈ। এতিয়া মই মোৰ ধুনীয়া পুৰি আৰু চুজি হালোৱা খাম। বিৰাট বিৰাট ধুনীয়া হৈছে। মই এনেই কোৱা নাই মই নিজে বনাইছো বুলি, কিন্তু সঁচাকৈ বিৰাট ধুনীয়া হৈছে। তেতিয়াহ'লে মই খাই থাকোঁ আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টি জনাব। এই ৰেচিপিটো কিন্তু নিশ্চয় ট্ৰাই কৰিব। আপোনালোকে বনাব জানিব জানিছোঁ, কিন্তু মোৰ ষ্টাইলত বনাই চাবচোন কেনেকুৱা লাগে, তেতিয়াহে গম পাব ভাল নে বেয়া। কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ নতুন মোৰ চেনেলটো চোৱা তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আনবোৰ ভিডিঅ' আপোনালোকে ধুনীয়াকৈ চাবলৈ পায়। তেতিয়াহ'লে মই খাওঁ, আজিলৈ আহোঁ। সকলো ভালে থাকক, হাঁহি থাকক। নমস্কাৰ।